নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ। যিসকলে নেকি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আজি যোনটো নেকি ভিডিঅ'টো হ'ব গৈ আছে, থাম্বনেইলটো চাই বুজি পাইছেই। আৰু মা আৰু মই মানে ভিডিঅ' বনাম কি জানেনে, কঁঠালৰ পৰা ৰসগোল্লা ওলাবলৈ আৰু চৰি কঁঠালৰ পৰা গুড় বনাবলৈ, ৰসগোল্লা নহয় কঁঠালৰ পৰা গুড় বনাব গৈ আছোঁ। আৰু সেই ভিডিঅ'টো চাওকচোন। আৰু সাৰ নাইকিয়া যিবা কয় কিবা এইবিলাক যদি অকণ কিবা লাগে তেতিয়াহ'লে সেইটো অকণ ইগন'ৰ কৰি দিব আৰু ভিডিঅ'টো চাওক আগলৈ। এটা খোলক কঁঠালটো, থৈ লওক মানে ফালি দিয়ক। আৰু এনে খাৰাকৈ ফালি দি আছে যে অকণ শুৱাই দিয়ক ইয়াক। গামলাটো ল'লে চাওক না, কঁঠালটো ডাঙৰ কিন্তু মন কঁঠাল ডাঙৰ বুলি নল'ব। এইটো চাইছিলে, এইটো বহুত শকত আছে মানে। কঁঠালটো ডাঙৰ হোৱাৰ কাৰণটো মানে এইটো বেছি ডাঙৰ আছে আৰু এইটো ঠিক চাইছিলে। নাই কঁঠালটো ঠক খালে নেকি আপুনি? নাই এইটো বস্তুটো ইমান শকত যে কঁঠালৰ গুটিটো কম আছে নেকি? এইটো চাই পিনি মই কঁঠালটো এইটো একটা কঁঠালৰ চাইজৰে আছে যেন পাইছোঁ। ইমানখিনি ওলোৱা হ'ল আৰু এতিয়া আছে চাই পাইছোঁ। আৰু এইটো মানে একটা কৈ আছে মানে ভাইটিয়ে, এইটো বোলে এনেকৈ ওলাই পিনি এইটো যদি ৰ'দত শুকাই দিয়া হয়, ৰ'দত শুকাই দিলে বোলে এইটো ৰ'দত শুকাই দিয়াৰ পিছত তেলত যদি ভাজি খায় তেতিয়া বহুত ভাল লাগে মানে। এইটো কেৰালা চাইডে এনেকৈ বিক্ৰী হয় পেকেটিং। আৰু বন্ধুসকল গোটেই কঁঠালটো নকৰে বোলে নাই, ইমানটো থাকিব দিব আৰু ইমান কৰিব আৰু বাকীটো মানে মুড়ি আৰু কিবা লগত খাওঁ নেকি মানে কি কৰিব মানে গম পাইছে নহয়। এইটোকে মানে মায়ে গুড় বনাব আৰু বাকীখিনি এনেকৈ থৈ দিব। ঠিক আছে। ফাইনেলি বন্ধুসকল মানে এইখিনি কঁঠালখিনি মায়ে থৈ দিছে মানে মুড়িৰ লগত খাব বোলে। আৰু এইখিনি মানে মায়ে গুড় বনাব। আৰু এইখিনি চাইছে নহয়, এইখিনি ওলাই গৈছে। এইখিনি বোলে যদি ধুনীয়াকৈ কাটি পিনি ৰ'দত শুকাই বোলে ভাজি খালে মানে তেলত ভাজিলে মানে ভুজিয়া নিচিনা লাগে বোলে। এইটো কেৰেলা চাইডে খুব বিক্ৰী হয় বোলে। আৰু এইখিনি মায়ে লৈ দিছে আৰু ইয়াত কঁঠালৰ মানে গুটিখিনি এটাকৈ ওলাই দি আছে তাৰ পৰা, চাই পাইছে নহয়। মানে কঁঠালৰ ৰস ওলাবৰ কাৰণে কি কৰা হয় ইয়াত মাইটো কি ঢালিছা? চূণ। হে চূণ। এইটো পাণত খোৱা চূণ নহয় জানো? এইটো পাণত খোৱা চূণটো মানে ইয়াত দি পিনি এতিয়া মায়ে মানে এইটো সানি দিছে মানে, সানি পিনি মানে এৰি দিব। সেইটো তেতিয়া ৰসটো মানে ইয়াত ওলাই আহিব মানে। আৰু এইখিনি প্ৰায়ভাগ হৈ গ'ল। এতিয়া মায়ে এইটো কি কৰিব? এতিয়া 10 মিনিট থৈ দিম। 5 minutes later. বন্ধুসকল ইয়াত মানে মায়ে ৰসটো চাকিব আৰু এইখিনি ৰসটো কিমানটো হৈছে চাওকচোন। প্ৰায়ভাগ ৰসটো ওলাই গ'ল না মা? ধুনীয়াকৈ ওলাইছে দেখোন। হাতৰ পৰা অলপ লৈ পিনি তালৰ ৰস তালানি এনেকৈ বনাব তালৰ চাইছে বন্ধুসকল ধুনীয়াকৈ ওলাইছে। কঁঠালৰ ৰসটোতো ডাঠ হয় না, এইটো বগাটো দিয়াৰ কাৰণে মানে পানী নিচিনা ওলাইছে নেকি? চাইছে না? আৰু এইখিনি ৰসটো ওলালে চালে না মোটামুটি ওলালে। আৰু এইটো কি কৰে মা? এইটো পেলাই দিব বোলে কঁঠালৰ যোনটো নেকি কিবাটো। ফাইনেলি হৈ গ'ল, ৰসটো ওলাই গ'ল। ইমানটো ওলালে আৰু গমলি আধা গামলামান ওলালে। আৰু এইটো মই ভিতৰত লৈ যাওঁ। এইটো চাওকচোন, ৰস ওলোৱাৰ পিছত এইটো কঁঠালখিনি মানে এনেকুৱাকৈ ওলাই যায়। মানে এইটো একো কামৰ নাই আৰু নেকি? এইটো একো কামৰ নাই বুলি কৈছে মায়ে। আৰু এইটো মই ভিতৰত লৈ যাওঁ কঁঠালৰ ৰসখিনি। এইখিনি মায়ে গেছটো জ্বলালে।
গেছটো জ্বলাই পিনে এইপিনে কেৰাহীটো থৈ দিছোঁ এই কেৰাহীটো তাত লগাব আৰু এইটো চাকনিটো লৈছে মানে মায়ে ইয়াতো চাকি ল'ব চাইছোঁ লাহেকৈ চাকি দি আছে মানে এইটো মায়ে গৰম কৰি জাল দিব চাই পাইছে মায়ে যে কৈছিলে উতলিলে চূণখিনি ওলাই আহিব সঁচাকৈ চূণখিনি ওলাই আহিছে আৰু এইটো দালিৰ ফেন কাটা নিচিনাকৈ মানে মায়ে লাহে লাহে ওলাই দি আছে কাটিলোঁ আৰু এইখিনি মায়ে প্ৰায়ভাগ ফেনটো কাটিলে আৰু চাওকচোন লাহে লাহে ওলাই দি আছে এইখিনি মানে ফেন নহয় মানে এইটো বগাটো মানে ওলাই আহিছে আৰু এতিয়া চাই পাইছে এইটো চূণটোৱে আৰু ওলাই থাকিব এনেকৈ ওলাই থাকিব লাগিব না মা 5 minutes later. আৰু ফাইনেলি বন্ধ গ'ল চাই পাইছে গুৰটো পূৰা ৰেডি হৈ গ'ল আৰু এইটো ৰেডি হোৱাৰ লগ এতিয়া মানে অকণ মিলাই পিনি এনেই লাৰা বাৰা কৰি পিনি গেছ ষ্টপ কৰি দিম গেছ ষ্টপ কৰি পিনি ইয়াক মানে বেলেগ এটা চচত আনলোডিং কৰি দিম আৰু এইখিনি গেছ ষ্টপ কৰি দিলোঁ গেছ ষ্টপ কৰি পিনি এতিয়া চাই পাইছে এনেকুৱা দেখা পাইছে এতিয়া এই চচত আনলোড আৰু এতিয়া এইটো ধৰি পিনি নমাই এইটো অকণ সহায় কৰি দিছোঁ ঢালি এইটো এতিয়া থৈ দিব চাই পাইছে গৰম হৈ আছে আৰু এইখিনি প্ৰায়ভাগ অলপ ঠাণ্ডা হ'ল আৰু এনেকৈ থাকোঁতে মায়ে মানে অলপমান টেষ্ট কৰি জনাব এতিয়াও ধোঁৱা ওলাই আছে যেতিয়া ঠাণ্ডা হৈ যাব আৰু অকণ লৈ লওঁ যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া মানে জমি যাব না এইটো চাইছে অকণমান জমি যোৱা নিচিনা দেখি পাইছে জমিছে না অলপ অলপ ঠাণ্ডা অলপ পূৰা জমি যাব না খাই পিনি কচোন বিয়ৰ চব মস্তি হৈছে না কঁঠাল খোৱা নিচিনা লাগিছে জানো বেলেগ বস্তু খোৱা লাগে চাই পাইছে যদি কঁঠাল যদি খাই খাই আমনি লাগে তেতিয়াহ'লে আপোনালোকেও এনে গুৰটো বনাব পাৰিব না মা মই অকণ খাই চাওঁ এই হৈ যাওঁ বাপন অলপ খাই চাবি বেলেগ একটা চেন না মিঠাটো কাৰা মিঠা আছে এইটো খাইছে খাই পিনি ৰিভিউটো দেচোন কেনেকুৱা ৰিভিউটো খাবলৈ বহুত ধুনীয়া হৈছে কিন্তু কঁঠালৰ সোৱাদ যে অলপো নাই না